আজি গৈ আছোঁ এখন পাহাৰত। মই মানে যাই থকা নাই, পাহাৰখনতে আছোঁ। আপোনালোকক পাহাৰখনৰ দৃশ্যবোৰ দেখুৱাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো সোমাই বেছিকৈ বঢ়াই দিব। তো বলক, এইখন আহিছে পাহাৰখন। বলক। ভিতৰলৈ আছে পাহাৰখন। গোটেই দেখিবলৈ গ'লে 12 বাজি যাব। পাহাৰখন দেখুৱাব নোৱাৰিম, সেইখনলৈ গ'লে একেবাৰে 5 ঘণ্টা 2 ঘণ্টামান লাগিব। ভিতৰলৈ সোমোৱাতে বহুত দেৰি লাগিব। বেলেগ এদিন আপোনালোকক সেইখন দেখুৱাম। ইয়াতে ফুৰিবলৈ আহিছোঁ, ফুৰিবলৈ অহা নাই। আচলতে ইয়াতে আমাৰ ঘৰ, সেইটো মানে ইয়াৰে ওপৰত আমাৰ পাহাৰখন আছে। বলক, আমাৰ মানে ঘৰত অলপমান খেতি কৰিছে। খেতি মানে সেই আৰু জলকীয়া আৰু বেলেগ মানে বেছি নহয়, কম বলক। আমি আহিলোঁ, এতিয়া খেতিখিনি চাওঁ বলক। এইছিল নেকি? জলকীয়া এইডাল। এইকেইটা বেছিভাগ জলকীয়াৰে পুলি আছে, আমৰ পুলিও আছে। আৰু এইডাল কঁঠালডাল আমিয়ে ৰুইছিলোঁ। এয়া হৈছে কিবা এটা ফুল, সূৰ্যমুখী ফুলৰো পুলি আছে। এইটো এইকেইটা শাকৰো আছে। ৰাখি থৈ দিছোঁ, ছাগলী খাই নহ'লে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। এতিয়া যি ভিডিঅ' আপুনি চাব পাৰে। প্লিজ ছাবস্ক্ৰাইব।